নমস্কাৰ বন্ধুসকল, সংকজিত কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই হ'লোঁ সংকজিত আৰু আছে আপোনালোকৰ অতিকৈ প্ৰিয় চেনেল সংকজিত কিচেন। বন্ধুসকল, আজি আমি আলোচনা কৰিম 5গৰাকী অভিনেতা অভিনেত্ৰীৰ বিষয়ে, যি কেইগৰাকী অসমৰ বোলছবি জগতখন আগুৱাই নিয়াত যথেষ্ট বৰঙণি আগবঢ়াইছে। তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভণিতে আমি ক'বলৈ বিচাৰিছোঁ বিজুদা অৰ্থাৎ বিজু ফুকন ছাৰৰ বিষয়ে। আৰু এখেতৰ জন্ম হৈছিল 1947 চনৰ 18 ফেব্ৰুৱাৰীত, আৰু এখেতৰ জন্মৰ ঠাই হৈছে ডিব্ৰুগড়। আৰু এখেতৰ প্ৰথম বোলছবিখন আছিল ডক্টৰ বেজবৰুৱা। 1970 চনত এই বোলছবিখন মুক্তি লাভ কৰিছিল, আৰু এখেতে 2017 চনৰ 22 নৱেম্বৰ দিনা মৃত্যু মুখত পৰে। আৰু ইয়াৰ পিছতে ক'বলৈ লৈছোঁ নিপন গোস্বামীৰ বিষয়ে। আৰু এখেতৰ জন্ম হৈছিল 1947 চনৰ তেজপুৰত, আৰু এখেতৰ প্ৰথম বোলছবিখন আছিল সংগ্ৰাম। মলয়া গোস্বামী, আৰু এখেতৰ জন্মৰ ঠাই হৈছে ডিব্ৰুগড়। এখেতৰ প্ৰথম বোলছবিখন আছিল অগ্নিস্থান। 1985 চনত মুক্তি লাভ কৰিছিল। পিছতে আমি ক'বলৈ লৈছোঁ মৃদুলা বৰুৱা বিষয়ে, আৰু এখেতৰ জন্ম হৈছিল 1958 শোণিতপুৰ। একেবাৰে শেষত ক'বলৈ লৈছোঁ চেতনা দাস, আৰু এখেতৰ জন্মৰ ঠাই হৈছে শ্বিলং, আৰু এখেতৰ জন্ম চন হৈছে 1954। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সদায় চাই থাকিব, আৰু যদি ভাল লাগে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপোনালোকৰ কোনগৰাকী অভিনেতাক বা অভিনেত্ৰীক আটাইতকৈ বেছি ভাল লাগে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো বিদায় লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় অসম।